আইকনৰ বিতৰ্কিত মহিলা প্ৰবক্তাৰ আত্মগোপন 24 ঘণ্টাৰ পিছতো কোনো সংসূত্ৰ নাই প্ৰবক্তাগৰাকীৰ চিঠি লিখি ক'ত লুকাল মহিলা প্ৰবক্তাগৰাকী পুলৱামা আক্ৰমণৰ ঘটনাৰ পিছতে সেনাক লক্ষ্য কৰি ফেচবুকক পোষ্ট দি ছ'চিয়েল মিডিয়াৰ ৰুখত পৰা আইকন কমাৰ্চ কলেজৰ মহিলা প্ৰবক্তাগৰাকীৰ আজিও নাই কোনো সংসূত্ৰ শনিবাৰে চানমাৰী আৰক্ষীয়ে জেৰাৰ অন্তত এক নিজাববীয়া গোচৰ ৰুজু কৰি ঘৰলৈ যাবলগীয়া মহিলা প্ৰবক্তাগৰাকী আশ্চৰ্যজনকভাৱে নিখোজ হৈছিল দেওবাৰে পুৱাৰে পৰা পৰিয়ালক উদ্দেশ্যি চিঠি লিখি যি ঘৰৰ পৰা ওলাই গৈছিল আৰু ঘূৰি নাহিল পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিলে যদিও এই পৰ্যন্ত মহিলা প্ৰবক্তাগৰাকীৰ নাই কোনো সংসূত্ৰ শনিবাৰে নিশা একমাত্ৰ DY 365ৰ কেমেৰাত ধৰা দিয়া মহিলা প্ৰবক্তাগৰাকীয়ে কি কৈছিল শুনক The Constitution gives me the right freedom of expression. আপনাকে আর একো হেই নাই সাসপেন্ডটো কৰা হৈছে সাসপেন্ডটো কৰা হৈছে আপোনাৰ সোমবাৰে প্ৰবক্তাগৰাকীক পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আৰক্ষীয়ে কিন্তু থানাত হাজিৰ নহল বিতৰ্কিত প্ৰবক্তাগৰাকী পৰিয়ালে আৰক্ষীক জনালে নিখোজ হোৱাৰ কথা ইয়াৰ লগে লগে আৰক্ষীয়ে আৰম্ভ কৰিলে প্ৰবক্তাগৰাকীৰ সন্ধানত অভিযান কিন্তু নাই এই পৰ্যন্ত আৰক্ষীয়ে বিচাৰি পোৱা নাই মহিলা প্ৰবক্তাগৰাকীক তাক বেল দিয়া হৈছিলে লেকিন লগতে CRPCৰ অন্তৰ্গত 41A মে তাক মাতা হৈছে আজি আৰু হিটো মাতা যায় কি ইনভেষ্টিগেশ্যন আমি কন্টিনিউ কৰিব কাৰণে ইনকুৱাৰী ফাৰ্দাৰ ইনকুৱাৰী কাৰণে মাতা যায় তে হেতু আজি তেখেতৰ এতিয়ালৈ পোৱা নাই আৰু যদি হি না আহে তেতিয়া আমি আকৌ নোটিছ ইস্যু কৰিম আৰু নোটিছ ইস্যু কৰাৰ পিছত তাৰ পিছত আমি আৰেষ্ট কৰি ফৰৱাৰ্ড কৰিম ইফালে পুলৱামাৰ এই ঘটনাৰ পিছত ছ'চিয়েল মিডিয়াত এতিয়া তীক্ষ্ণ দৃষ্টি অসম আৰক্ষীৰ ফেচবুক টুইটাৰ অথবা অন্য ছ'চিয়েল মিডিয়াত কোনো বিতৰ্কিত পোষ্ট দিলেই জেলৰ ভাত খোৱাটো নিশ্চিত সব প্ৰথম সেইটো গুৱাহাটী দিয়া হৈছে কি এনেকুৱা কোনো বস্তু আপোনালোকে পোষ্ট নাই কৰিব হেতু চাঞ্চল্য সৃষ্টি কৰে সমাজৰ মাজত ডাইভাৰ্ট কৰে আৰু সেকেন্ড আমাৰ যে মিডিয়া সেল আছে এই মিডিয়া সেল টু কন্টিনিউ ফেসবুক টু চাই আছে আৰু য'ত এনেকুৱা বস্তু পাই আছে কি এনেকুৱা দিয়া হৈছে সেইটো আমাক খবৰ কৰিব আৰু আমি একশ্যন লিম এই ঘটনাৰ পিছতে সকলোৰে মনত এতিয়া উদয় হৈছে বিভিন্ন প্ৰশ্নৰ ক'ত আত্মগোপন কৰিলে মহিলা প্ৰবক্তাগৰাকীয়ে এয়া আত্মগোপন নে অন্য কিবা কেমেৰা পাৰ্চন গৌতম তালুকদাৰৰ সৈতে বিনয় কলিতা আৰু ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট DY 365